এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি জুকাৰি যোৱা ONGCৰ অপহৃত বিষয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইট কৰাৰ পৰিলক্ষিত হৈছে অপহৰণ কৰা ঘটনাক লৈ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক এই মুহূৰ্তত জনাও এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি জুকাৰি যোৱা ONGCৰ 3 বিষয়াক অপহৰণ কৰা হৈছিল আৰু ৰাজ্য জুকাৰি যোৱা এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়া কেইজনক মুকলি কৰোৱাক লৈ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে আৰু লগতে কয় বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক টুইট যোগে এই কথা অৱগত কৰে অপহৰণ কৰা ঘটনাক লৈ তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিউজ ডেস্ক ৰিপোৰ্ট মিৰৰ 7